তাকো উলিয়াই দিব লাগিব এই নোলাই বহি আছে আর্দ্রভূমি দিবস হিসেবে পালন করা হয়েছে বিশ্বজুড়ে। এই বিশ্ব আর্দ্রভূমি দিবস উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশত, ভাৰত চৰকাৰৰ নিৰ্দেশত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ফৰেষ্ট বিভাগে এই দিৱস পালন কৰিছে। ঠিক সেইদৰে অসমতো অসম চৰকাৰৰ নিৰ্দেশত অসম ফৰেষ্টে এই লাওখোৱা বুঢ়াচাপৰি এই অভয়াৰণ্যৰ ডুণ্ডুৱা বিলৰ পাৰত থকা সুন্দৰ পৰিৱেশত এই দিৱস উদযাপন কৰা হয়। এই দিৱসত আমাৰ কাজিৰঙাৰ ডাইৰেক্টৰ প্ৰমুখ্যে ফৰেষ্ট বিভাগৰ DFO আৰু অন্যান্য বিভিন্ন এই বিভাগৰ জড়িত আৰু যিসকলে জংঘলক ভাল পায়, অৰণ্য লাভাৰ্ছ, জংঘলক ভাল পোৱা দেশৰ ব্যক্তি NGO ইয়াত আমন্ত্ৰণ কৰিছে। আচৰিত কথা যে ইয়াত প্ৰায় ৩৬খনতকৈ অধিক এই বুঢ়াচাপৰি লাওখোৱা অভয়াৰণ্যৰ কাষতে থকা স্কুলবিলাকত এছাই কম্পিটিশ্যন অৰ্থাৎ ৰচনা প্ৰতিযোগিতা পতা হৈছে। ৰচনা প্ৰতিযোগিতা পতাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই যে জংঘল, এই অৰণ্য, এই ফৰেষ্ট আৰু ফৰেষ্টত থকা জীৱ জন্তু, কীট পতংগ, মাছ ইত্যাদি যে সংৰক্ষিত হ'ব লাগে, আমাৰ কাৰণে কিয় প্ৰয়োজন, আমাৰ পৃথিৱীৰ মানুহৰ কাৰণে কিয় কাৰণে প্ৰয়োজন এই জংঘল, এই আৰ্দ্ৰভূমি কিয় প্ৰয়োজন, তাৰ ওপৰত তেওঁলোকে ৰচনা লিখিছে আৰু তেখেতসকলে আজি প্ৰাইজ ল'বলৈ সক্ষম হৈছে। আজি আমি অনুষ্ঠান কৰি থাকোঁতে এজনী ছোৱালী এই ৰচনা প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত এজনী ছোৱালীয়ে আহি সুন্দৰকৈ বক্তৃতা প্ৰদান কৰিছে। বক্তৃতা প্ৰদান কৰিয়ে কৰিব পাৰিছে, যিহেতু তেখেতে এনে ৰচনা লিখাৰ কাৰণে পঢ়িব লগা হৈছে।